নমস্কাৰ, মই ৰচনাই সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ দুপৰীয়া ভাতসাজ মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আজিৰ দুপৰীয়া ভাতসাজত আছে মই হালধিৰ পাতত সৰু মাছ ভাপত দি বনাইছোঁ, মাছৰ মূৰে কোমোৰাৰ খাৰ, পুঠি মাছৰ ভাজি, ডাঙৰ মাছৰ খাৰ, এয়া হালধি পাতত মই সৰু মাছখিনি লৈ লৈছোঁ। ইয়াতে মই দিছোঁ মিহি মিহিকৈ আদাৰ পাত কাটি, মান ধনিয়া, কেঁচা জলকীয়া, নিমখ, হালধি, কেঁচা তেল আৰু অকণমান খাৰ দি এইখিনি মই এতিয়া ধুনীয়াকৈ বান্ধি ল'ম আৰু বান্ধি লৈ কুকাৰৰ ভিতৰত মই ভাপত দিম।